हेलो फ्रेंड्स, আপোনালোক সকলোকে আমাৰ চেনেললৈ স্বাগতম জনাইছো। অসমীয়া জিকে কোৱেশ্চন আনসাৰ পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু নটিফিকেশন বেলটো প্ৰেছ কৰিব। মাজুলীক আনুষ্ঠানিকভাৱে অসমৰ জিলা হিচাপে কেতিয়া ঘোষণা কৰা হৈছিল? অপচন এ 8 ছেপ্টেম্বৰ 2012, অপচন বি 8 ছেপ্টেম্বৰ 2016, অপচন সি 8 ছেপ্টেম্বৰ 2018, অপচন ডি 2 ডিসেম্বৰ 2020। ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপচন বি 8 ছেপ্টেম্বৰ 2016। প্ৰথম প্ৰশ্নটো হৈছে অসমৰ প্ৰথম বেৰিষ্টাৰ কোন? অপচন এ মণিৰাম দেৱান, অপচন বি জ্যোতিপ্ৰসাদ আগৰৱালা, অপচন সি আনন্দৰাম বৰুৱা, অপচন ডি বিৰিঞ্চি কুমাৰ বৰুৱা। ইয়াৰে শুদ্ধ আনসাৰটো হৈছে অপচন সি আনন্দৰাম বৰুৱা। কোনখন জিলা অসমৰ প্ৰথম কাৰ্বন মুক্ত জিলা? অপচন এ তামুলপুৰ, অপচন বি ধেমাজি, অপচন সি বজালি, অপচন ডি মাজুলী। ইয়াৰে শুদ্ধ আনসাৰটো হৈছে মাজুলী। বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল অৰ্থাৎ BTAD কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? অপচন এ 2003 চনত, অপচন বি 2005 চনত, অপচন সি 2007 চনত, অপচন ডি 2009 চনত। ইয়াৰে শুদ্ধ আনসাৰটো হৈছে অপচন এ 2003 চনত। বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল অৰ্থাৎ BTAD 2003 চনত প্ৰতিষ্ঠা কৰা হৈছিল। ভাৰতত শ্বেয়াৰ মাৰ্কেট নিয়ন্ত্ৰণৰ বাবে তলৰ কোনটো সংস্থা দায়বদ্ধ? অপচন এ RERA ৰেৰা, অপচন বি নাবাৰ্ড, অপচন সি IRDA, অপচন ডি সেবি। ৰেৰা ফুল ফৰ্ম হৈছে ৰিয়েল ইষ্টেট ৰেগুলেটৰী অথৰিটি। 2016 চনত এষ্টাব্লিছ কৰা হৈছিল। নাবাৰ্ডৰ ফুল ফৰ্ম হৈছে নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট আৰু ইয়াক এষ্টাব্লিছ কৰা হৈছিল 12 জুলাই 1982। IRDAৰ ফুল ফৰ্ম হৈছে ইঞ্চুৰেঞ্চ ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটি অফ ইণ্ডিয়া। সেবিৰ ফুল ফৰ্ম হৈছে ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব'ৰ্ড অফ ইণ্ডিয়া। ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপচন ডি সেবি। কাক অসমৰ লোকনায়ক বুলি কোৱা হয়? অপচন এ বিষ্ণুপ্ৰসাদ ৰাভা, অপচন বি অমিয় কুমাৰ দাস, অপচন সি হেমচন্দ্ৰ বৰুৱা, অপচন ডি হেমচন্দ্ৰ গোস্বামী। ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপচন বি অমিয় কুমাৰ দাস। অসমৰ লৌহ মানৱ বুলি কাক কোৱা হয়? অপচন এ দিয়া আছে বিষ্ণুৰাম মেধি, অপচন বি গোপীনাথ বৰদলৈ, অপচন সি তৰুণৰাম ফুকন, অপচন ডি হেমচন্দ্ৰ গোস্বামী। ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপচন এ বিষ্ণুৰাম মেধি। কোন চনত কটন মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল? অপচন এ 1901 চনত, অপচন বি 1912 চনত, অপচন সি 1935 চনত, অপচন ডি 1945 চনত। ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপচন এ 1901 চনত। পাটনা বিহাৰ পক্ষী অভয়াৰণ্য ভাৰতৰ কোন ৰাজ্যত অৱস্থিত? অপচন এ বিহাৰ, অপচন সি ঝাৰখণ্ড, অপচন সি উত্তৰ প্ৰদেশ, অপচন ডি উৰিষ্যা। ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপচন সি উত্তৰ প্ৰদেশ। বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? অপচন এ মহাৰাষ্ট্ৰ, অপচন বি পশ্চিম বংগ, অপচন সি মণিপুৰ, অপচন ডি অসম। ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অসম। তলৰ কোনটো ট্ৰফী ভাৰতত ক্ৰিকেটৰ সৈতে সম্পৰ্কিত নহয়? অপচন এ দিয়া আছে সৈয়দ মুস্তাক আলী ট্ৰফী, অপচন বি সন্তোষ ট্ৰফী, অপচন সি দেওধৰ ট্ৰফী, অপচন ডি ৰঞ্জী ট্ৰফী। ইয়াৰে শুদ্ধ আনসাৰটো হৈছে অপচন বি সন্তোষ ট্ৰফী। চন্দ্ৰগ্ৰহণ কেতিয়া হয়? অপচন এ দিয়া আছে যেতিয়া পৃথিৱী সূৰ্য আৰু চন্দ্ৰৰ মাজত থাকে, অপচন বি যেতিয়া সূৰ্য পৃথিৱী আৰু চন্দ্ৰৰ মাজত থাকে, অপচন সি যেতিয়া চন্দ্ৰ পৃথিৱী আৰু সূৰ্যৰ মাজত থাকে, অপচন ডি যেতিয়া সূৰ্য পৃথিৱী আৰু চন্দ্ৰৰ ওপৰত থাকে। ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপচন এ যেতিয়া পৃথিৱী সূৰ্য আৰু চন্দ্ৰৰ মাজত থাকে তেতিয়া চন্দ্ৰগ্ৰহণ হয়। কেইবুল লামজাও ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? অপচন এ নাগালেণ্ড, অপচন বি মিজোৰাম, অপচন সি মণিপুৰ, অপচন ডি ছিকিম। ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপচন সি মণিপুৰ। এতিয়া ভাৰতৰ সংবিধানৰ প্ৰথম সংশোধনী কৰা হৈছিল?
অপশ্যনসমূহ হৈছে অপশ্যন এ 1950 চনত, অপশ্যন বি 1951 চনত, অপশ্যন চি 1963 চনত, অপশ্যন ডি 1965 চনত। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে 1951 চনত। 1951 চনত ভাৰতৰ সংবিধানৰ প্ৰথম সংশোধনী কৰা হৈছিল। এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে তেওঁৰ পদত্যাগ পত্ৰ কাক প্ৰদান কৰে? অপশ্যনসমূহ হৈছে অপশ্যন এ ৰাজ্যখনৰ ৰাজ্যপালক, অপশ্যন বি ৰাজ্যখনৰ উপমুখ্যমন্ত্ৰীক, অপশ্যন চি ভাৰতৰ ৰাষ্ট্ৰপতিক, অপশ্যন ডি ৰাজ্যখনৰ বিধানসভাৰ সদস্যক। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন এ ৰাজ্যখনৰ ৰাজ্যপালক। WW কেতিয়া সৃষ্টি কৰা হৈছিল? অপশ্যন এ দিয়া আছে 1995 চনত, অপশ্যন বি 1993 চনত, অপশ্যন চি 1979 চনত, অপশ্যন ডি 1999 চনত। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে 1989 চনত। ৰাইডাৰ কাপ কোনটো ক্ৰীড়াৰ সৈতে সম্পৰ্কিত? অপশ্যন এ দিয়া আছে ক্ৰিকেট, অপশ্যন বি গল্ফ, অপশ্যন চি হকী, অপশ্যন ডি ফুটবল। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন বি গল্ফ। এখন ৰাজ্যত ফতেহ সাগৰ হ্ৰদ অৱস্থিত? অপশ্যন এ ৰাজস্থান, অপশ্যন বি হাৰিয়ানা, অপশ্যন চি গুজৰাট, অপশ্যন ডি পশ্চিমবংগ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন এ ৰাজস্থান। কাৰ্বন ধাতু নে অধাতু? অপশ্যন এ দিয়া আছে ধাতু, অপশ্যন বি অধাতু, অপশ্যন চি দুইটা হয়, অপশ্যন ডি দুইটা নহয়। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন বি অধাতু। আঙুৰত কি এচিড থাকে? অপশ্যন এ দিয়া আছে লেক্টিক এচিড, অপশ্যন বি হাইড্ৰক্লৰিক এচিড, অপশ্যন চি এলজেনিক এচিড, অপশ্যন ডি চাইট্ৰিক এচিড। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে চাইট্ৰিক এচিড। আঙুৰত চাইট্ৰিক এচিড। জ্যামিতিৰ পিতৃ বুলি কাক কোৱা হয়? অপশ্যন এ দিয়া আছে এৰিষ্টেটল, অপশ্যন বি ইউক্লিড, অপশ্যন চি পাইথাগোৰাছ, অপশ্যন ডি হুমি। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন বি ইউক্লিড। এম্পিয়াৰ কি? অপশ্যন এ দিয়া আছে বিদ্যুৎ প্ৰবাহৰ একক, অপশ্যন বি পানীৰ একক, অপশ্যন চি উষ্ণতাৰ একক, অপশ্যন ডি বায়ু চাপৰ একক। ইয়াৰে শুদ্ধ আনচাৰটো হৈছে অপশ্যন এ বিদ্যুৎ প্ৰবাহৰ। তলৰ কোনটোৰ ফলত হেপাটাইচিছ হয়? অপশ্যন এ বেক্টেৰিয়া, অপশ্যন বি পৰজীৱী, অপশ্যন চি এচিড, অপশ্যন ডি ভাইৰাছ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন ডি ভাইৰাছ। সকলো শক্তিৰ উৎস কি? অপশ্যনসমূহ অপশ্যন এ সূৰ্য, অপশ্যন বি বতাহ, অপশ্যন চি পানী, অপশ্যন ডি গেছ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে সূৰ্য। শক্তিৰ এছআই একক কি? অপশ্যন এ দিয়া আছে আৰ্ক, অপশ্যন বি জুন, অপশ্যন চি নিউটন, অপশ্যন ডি দূৰত্ব। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন বি। আছুৰ সম্পূৰ্ণ নাম কি? অপশ্যন এ দিয়া আছে অল আছামিজ ষ্টুডেণ্টছ ইউনিয়ন, অপশ্যন বি দিয়া আছে অল আছাম ষ্টুডেণ্টছ ইউনিয়ন, অপশ্যন চি দিয়া আছে আমি অসমীয়া ষ্টুডেণ্টছ ইউনিয়ন, অপশ্যন ডি দিয়া আছে আছামিজ ষ্টুডেণ্টছ ইউনিয়ন। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন বি অল আছাম ষ্টুডেণ্টছ। সূৰ্যগ্ৰহণ কেতিয়া হয়? অপশ্যন এ দিয়া আছে যেতিয়া চন্দ্ৰ পৃথিৱী আৰু সূৰ্যৰ মাজত থাকে, অপশ্যন বি যেতিয়া পৃথিৱী আৰু চন্দ্ৰৰ মাজত সূৰ্য আহে, অপশ্যন চি যেতিয়া পৃথিৱী আৰু সূৰ্যৰ মাজত চন্দ্ৰ আহে, অপশ্যন ডি যেতিয়া সূৰ্য পৃথিৱী আৰু চন্দ্ৰৰ মাজত থাকে। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন চি যেতিয়া পৃথিৱী সূৰ্যৰ মাজত চন্দ্ৰ আহে। 123 চুক্তিৰ প্ৰৱৰ্তক কোনখন দেশত হৈছিল? অপশ্যন এ দিয়া আছে আমেৰিকা যুক্তৰাষ্ট্ৰ, অপশ্যন বি ভাৰত, অপশ্যন চি ৰুছ, অপশ্যন ডি চীন। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন এ আমেৰিকা যুক্তৰাষ্ট্ৰ। ভাৰতীয় সংবিধানত কিমানটা অনুসূচী আছে? অপশ্যন এ দিয়া আছে 10টা, অপশ্যন বি 11টা,
অপশ্যন চি 12টা, অপশ্যন ডি 14টা। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন চি 12। CBI কোন মন্ত্ৰালয়ৰ অধীনত কাম কৰে? অপশ্যন এ দিয়া আছে কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়। অপশ্যন বি গৃহ মন্ত্ৰালয়, অপশ্যন চি প্ৰতিৰক্ষা মন্ত্ৰালয়, অপশ্যন ডি সীমাৰক্ষা মন্ত্ৰালয়। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন এ কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়। ভাৰতৰ আটাইতকৈ সৰু কেন্দ্ৰীয় শাসিত অঞ্চল কোনখন? অপশ্যন এ পণ্ডিচেৰী, অপশ্যন বি আন্দামান নিকোবৰ, অপশ্যন চি দিল্লী, অপশ্যন ডি লক্ষদ্বীপ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন ডি পদ্মশ্ৰী বঁটা লাভ কৰা অসমৰ প্ৰথমগৰাকী মহিলা কোন? অপশ্যন এ দিয়া আছে মালতী বৰুৱা, অপশ্যন বি অমলপ্ৰভা দাস, অপশ্যন চি নলিনীৱালা দেৱী, অপশ্যন ডি নিৰ্মলপ্ৰভা বৰদলৈ। ইয়াৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন বি অমলপ্ৰভা দাস। তলৰ কোনটো কাল্পনিক ৰেখাই ভাৰতক প্ৰায় দুটা সমান অংশত বিভক্ত কৰে? অপশ্যন এ দিয়া আছে বিষুৱ ৰেখা, অপশ্যন বি কৰ্কট ক্ৰান্তি ৰেখা, অপশ্যন চি মকৰ ক্ৰান্তি ৰেখা, অপশ্যন ডি দ্ৰাঘিমা ৰেখা। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন বি কৰ্কট ক্ৰান্তি ৰেখা। তলৰ কোনখন ৰাজ্য বুদ্ধৰ জীৱনৰ সৈতে সম্পৰ্কিত আছিল? অপশ্যন এ দিয়া আছে অৱন্তী, অপশ্যন বি মগধ, অপশ্যন চি গান্ধাৰ, অপশ্যন ডি বাৰাণসী। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে মগধ। কি এককৰ দ্বাৰা জলযানৰ গতি নিৰূপণ কৰা হয়? অপশ্যনসমূহ হৈছে অপশ্যন এ কিলোমিটাৰ প্ৰতি ঘণ্টা, অপশ্যন বি মাইল প্ৰতি ঘণ্টা, অপশ্যন চি নাটকেল মাইল, অপশ্যন ডি মিটাৰ প্ৰতি ঘণ্টা। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন চি নাটকেল মাইল। কোনখন বিদেশী দেশ আন্দামান দ্বীপপুঞ্জৰ আটাইতকৈ ওচৰত আছে? অপশ্যন এ দিয়া আছে ম্যানমাৰ, অপশ্যন বি পাকিস্তান, অপশ্যন চি ইণ্ডোনেছিয়া, অপশ্যন ডি চীন। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন এ ম্যানমাৰ। ৰিক্টাৰ স্কেল অপশ্যন এ দিয়া আছে ধুমুহাৰ প্ৰাবল্যৰ মাপক, অপশ্যন বি ভূমিকম্প প্ৰাবল্যৰ মাপক, অপশ্যন চি বানপানীৰ প্ৰাবল্যৰ মাপক, অপশ্যন ডি বায়ুৰ প্ৰাবল্যৰ মাপক। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন বি ভূমিকম্পৰ প্ৰাবল্যৰ। 1 কিলোমিটাৰত কিমান মাইল? অপশ্যন এ দিয়া আছে 1 মাইল, অপশ্যন বি দিয়া আছে 0.621 মাইল, অপশ্যন চি দিয়া আছে 1.5 মাইল, অপশ্যন ডি দিয়া আছে 1.6 মাইল। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন বি 0.621 মাইল। কোনখন দেশে 1886 চনত আমেৰিকা যুক্তৰাষ্ট্ৰক ষ্টেচু অৱ লিবাৰ্টি উপহাৰ দিছিল? অপশ্যন এ দিয়া আছে ফ্ৰান্স, অপশ্যন বি দিয়া আছে কানাডা, অপশ্যন চি ইংলেণ্ড, অপশ্যন ডি ইটালী। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন এ ফ্ৰান্স। মৃত সাগৰ কোন দুখন দেশৰ মাজত অৱস্থিত? অপশ্যন এ দিয়া আছে ভাৰত আৰু পাকিস্তান, অপশ্যন বি জৰ্ডান আৰু ইজৰাইল, অপশ্যন চি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইংলেণ্ড, অপশ্যন ডি ভাৰত আৰু বাংলাদেশ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন বি জৰ্ডান আৰু ইজৰাইল। পৃথিৱীৰ আটাইতকৈ সৰু মহাসাগৰখনৰ নাম কি? অপশ্যন এ দিয়া আছে আৰ্কটিক মহাসাগৰ, অপশ্যন বিত প্ৰশান্ত মহাসাগৰ, অপশ্যন চি ভাৰত মহাসাগৰ, অপশ্যন ডি উত্তৰ মহাসাগৰ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আৰ্কটিক মহাসাগৰ। মহাদেশ কেইখন আছে? অপশ্যন এ দিয়া আছে 5খন, অপশ্যন বিত 7খন, অপশ্যন চি 6খন, অপশ্যন ডি 4খন। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন বি 7খন। ভাৰতৰ সৰ্ববৃহৎ এলেকাত কোনখন শস্য ৰোপণ কৰা হয়? অপশ্যন এ দিয়া আছে ধান, অপশ্যন বি ঘেঁহু, অপশ্যন চি মাকৈ, অপশ্যন ডি চাহ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন এ। ভাৰতৰ কোনখন নদীক বংগৰ দুখ বুলি জনা যায়? অপশ্যন এ দিয়া আছে দামোদৰ নদীক, অপশ্যন বি কোচি নদীক, অপশ্যন চি হুগলী নদীক,
অপশ্যন ডি কাবেৰী নদীক। ইয়াৰে শুদ্ধ আনচাৰটো হৈছে অপশ্যন এ দামোদৰ নদীক। পদাৰ্থবোৰক মিশ্ৰণ এটাৰ পৰা পৃথক কৰিবলৈ কোনটো পদ্ধতি ব্যৱহাৰ কৰা হয়? অপশ্যন এ দিয়া আছে একত্ৰীকৰণ, অপশ্যন বি ৰেচিং ফৰ্জিং, অপশ্যন চি ক্ৰমেটোগ্ৰাফি, অপশ্যন ডি বেৰমিটাৰ। ইয়াৰে শুদ্ধ আনচাৰটো হৈছে অপশ্যন চি ক্ৰমেটোগ্ৰাফি। ৰাজ্যসভাৰ বাবে অসমৰ পৰা সৰ্বাধিক কিমানজন সদস্য নিৰ্বাচিত হয়? অপশ্যন এ দিয়া আছে 5 জন, অপশ্যন বি 7 জন, অপশ্যন চি 9 জন, অপশ্যন ডি 12 জন। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন বি 7 জন। ৰাজ্যসভাৰ বাবে অসমৰ পৰা সৰ্বাধিক 7 জন সদস্য নিৰ্বাচিত কৰা। অসমৰ পৰা 1952 চনৰ প্ৰথম ৰাজ্যসভাৰ অধিৱেশনৰ বাবে কিমানজন সদস্য নিৰ্বাচিত হৈছিল? অপশ্যন এ দিয়া আছে 6 জন, অপশ্যন বিত 4 জন, অপশ্যন চিত 2 জন, অপশ্যন ডি 1 জন। ইয়াৰে শুদ্ধ আনচাৰটো হৈছে অপশ্যন চি 2 জন। অসমৰ ক্ষুদ্ৰতম জিলাখনৰ নাম কি? অৰ্থাৎ অসমৰ আটাইতকৈ সৰু জিলাখনৰ নাম কি? অপশ্যন এ দিয়া আছে মাজুলী, অপশ্যন বি বাক্সা, অপশ্যন চি দক্ষিণ শালমৰা, অপশ্যন ডি তামোলপুৰ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন চি দক্ষিণ শালমৰা। কোনখন মহাসাগৰত বাৰমুদা ত্ৰিভুজ অৱস্থিত? অপশ্যন এ দিয়া আছে ভাৰত মহাসাগৰ, অপশ্যন বি প্ৰশান্ত মহাসাগৰ, অপশ্যন চি উত্তৰ মহাসাগৰ, অপশ্যন ডি আটলাণ্টিক মহাসাগৰ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আটলাণ্টিক মহাসাগৰ। বহাগ বিহুৰ মুখ্য আকৰ্ষণ কি? অপশ্যন এ মেখেলা চাদৰ, অপশ্যন বি বিহু নৃত্য, অপশ্যন চি পেপাৰ ধ্বনি, অপশ্যন ডি বাঁহীৰ ধ্বনি। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন বি বিহু নৃত্য অৰ্থাৎ বিহু ডেন্স। মৰমৰ বন্ধু বান্ধৱীসকল, আজিৰ সেই ভিডিঅ'টো আপোনালোকৰ অকণমান হ'লেও উপকৃত হৈছে বুলি ভাবে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।